এই ৰাউণ্ডটো দেখা পাইছে আপোনালোকে। এই ৰাউণ্ডটোত যদি জুবিনদাৰ এটা যদি মূৰ্তি হয় ডাঙৰকৈ, আপোনালোকে কেনেকুৱা লাগে মোক ক'বচোন। আৰু নমস্কাৰ, মই অবিনাশ, আপোনালোকে চাইছে হৃদয় অসম। আজি মই আছোঁ নতুনকৈ ব্ৰিজখন য'ত বনাই আছে চানমাৰ। এই ব্ৰিজখন অপেনিং হ'ব অহা 10 মাৰ্চ। মোদী আহিব পাৰে গম নাপাওঁ। ইয়াতে কি ধুনীয়াকৈ কামবিলাক চলি আছে। যদি পৰি যায় কেলা গম পাই যাব। অ'কে ইফালেও কাম চলি আছে চাব পাৰে বঢ়িয়াকৈ। এইফালে কিবা ধোঁৱা ওলাই আছে, ধোঁৱাটো কিহত ধোঁৱা মইতো নাজানো ভালকৈ। আপোনালোকে কোনোবা জানিলে কওক এইটো কি বস্তু হয়। বাল বেয়া ধোঁৱা বে, একদম নাকত লাগি যায় বহুত বেয়াকৈ। কাম চলি আছে। এই যোনটো মানে এই ৰাউণ্ডটো দেখা পাইছে আপোনালোকে, এই ৰাউণ্ডটোত যদি জুবিনদাৰ এটা যদি মূৰ্তি হয় ডাঙৰকৈ, আপোনালোকে কেনেকুৱা লাগে মোক ক'বচোন। আৰু ইফালে যাব ৰাউণ্ডটো আছে গাইজ, মই সঁচা কথা কওঁ, আপোনালোকে কি ভাবিব নাজানো, কমেণ্টত জনাব হা। এই যোনটো ৰাউণ্ড আছে, এই ৰাউণ্ডটোত কিবা নহ'লে এটা জুবিনদাৰ যদি মূৰ্তি ইয়াত স্থাপন কৰা হয় তেনেহ'লে কেনেকুৱা এটা মজা লাগিব আপোনালোকে ভাবক বস্তুটো। আৰু এই বস্তুটো আপোনালোকে কমেণ্টত জনাব মোক এই কথাটো, ঠিক আছে। বাকী ইফালে কাম চলি আছে, ইফালে দুনিয়াৰ মানুহ। গাইজ ব্ৰিজখন খুবেই ভাল লাগিছে। আৰু আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াতে পিক চিক নেপেলাব। আগত যোনখন মানে ব্ৰিজখন অপেনিং হৈ গ'ল এই আপোনাৰ পাণ্ডবজাৰত, তাতে বহুত বেছি পিক হ'ল। আৰু মই এটা বস্তু দেখালোঁ, ইয়াত অপেনিং নোহোৱাৰ আগতে মই পিক দেখা পালোঁ। চাওক এই কামটো নকৰিব বে, অলপ ইজ্জতটো ৰাখক বে। চৰকাৰে ইমান ধুনীয়া, এইটো চৰকাৰৰ ভুল নহয় ন। আৰু ব্ৰিজখন চাওকচোন কি ধুনীয়া ব্ৰিজ, আৰু ইয়াতে আপুনি বহি ভাত খাই দিয়ে পাৰিব, ভাত খাব নোৱাৰে বাৰু। এটা ডাইলগ দিলোঁ আৰু যি কি নহওক। এই কাষত এখন ফিল্ড আছে, এই ফিল্ডখন জুবিনদাৰ বহুত বেছি স্মৃতি জড়িত আছে। আমি ইয়াতে বহুত উৎপাত কৰা ল'ৰা, তো যি কি নহওক আমি যে হাই ভাই হাই, কিন্তু কোনো মোক দেখা নাই। আপোনালোকে চাই দিয়ক, স্ক্ৰিপ্ট নকৰিব। আৰু মই এতিয়া গৈছোঁ গীতানগৰত, আপোনালোকক খুব ধুনীয়া এখন মিনি পাৰ্ক দেখাম মই। 2 hours later. তো গাইজ গুড ইভিনিং। আৰু মই এটা কথা কওঁ যে এই যোনটো মানে ৰাউণ্ডটো আছে, এই ৰাউণ্ডটোত আপোনালোকে মোক কমেণ্টত জনাব যে এটা জুবিনদাৰ এটা মূৰ্তি লাগিলে কেনেকুৱা হয়, মানে ব্ৰিজখন এটা বেছি ভাল লাগিলে চাগে। আৰু ইয়াতে মানে ইভিনিং টাইমতো পূৰা কাম চাম চলিছে চালিয়াকৈ। আৰু একদম এইটো পৰিৱেশ, এই এটা মামা উৰি আছে আৰু লগতে মই ইয়াতে বকি আছোঁ। এটা কনফিডেণ্ট লাগিব, এইবিলাক ভিডিঅ' বনাব কনফিডেণ্ট লাগিব, গম পালে নাই। আৰু আপোনালোকৰ যদি ইউটিউব চেনেল আছে তেনেহ'লে একদম আজিয়ে মোবাইল উঠাওক, এতিয়াই ভিডিঅ' বনাওক। 10টাই কি ভাবি আছে এইবিলাক মাৰ গ'ল ঢেকা জ্বলি। এইবিলাকে মাত্ৰ 5 মিনিট বা 2 মিনিট আপোনাৰ মনত ৰাখিব, তাহত চব পাহৰি যাব, গম পালে। এইবিলাক 2 মিনিট বা 1 মিনিট পাহৰি যাব মোক, হয়নে নাই। তো মোবাইল উঠোৱা আৰু এতিয়াই ভিডিঅ' বনোৱা। চ' এইবিলাক বঢ়িয়া টিপটপ। তো লগ পাই আছোঁ চিধা গীতানগৰ মিনি পাৰ্কত। A few moments later. সেই ব্ৰিজখনৰ পৰা আহিলোঁ আৰু মামাই চালিয়া ব্ৰিজ বনাইছে, তাৰ লগতে মই দেখুৱাই দিওঁ এই ব্ৰিজখন, মানে এই পুৰণা ব্ৰিজখন। আৰু এই ব্ৰিজখনত আমাৰ দাদা জুবিনদাৰ বহুতো গান ইয়াতে শ্বুটিং কৰা হৈছিল, তো মই দেখাই দিলোঁ। আৰু এই ব্ৰিজ মানে গুৱাহাটীৰ পপুলাৰ ব্ৰিজ আৰু গম পাইছে। আহি আছিলোঁ এনেকৈ দাদাক বঢ়িয়াকৈ দেখাই পাইছোঁ, বঢ়িয়া, থেংক ইউ দাদা। তো গাইজ আহি পালোঁ সেই মিনি পাৰ্কখন। আৰু এই পাৰ্কখন আছে নাৰিকল বস্তিত। কাৰোবাৰ যদি ঘৰৰ সৰু পোৱালি দুষ্ট কৰিছে মাত্ৰ 5 টকাত আহি ইয়াতে মজাকৈ জোলনা তোলনা খেলাই দিয়ক। মই দেখাই আছোঁ আৰু প্ৰথমে এই টিকটখন তাত আপোনাক দেখাই আছোঁ বঢ়িয়াকৈ। এইফালে চাওক সৰু পোৱালিবোৰে মজাকৈ খেলি আছে। এইফালে আহা কেমেৰামেন, এইফালে আহা, এইফালে চোৱা মাইনাৰ টিকলি এইবিলাক চোৱা, সৰু টিকলিবিলাকে খেলিছে মাত্ৰ। আপোনালোকে ঘৰত বহুত দুষ্ট কৰি থাকিব পাৰে সৰু পোৱালিবোৰ, তো মাত্ৰ 5 টকাতে ইয়াতে লৈ হওক আৰু ইহঁতক মজাকৈ এনেকৈ খেলি দিব দিয়ক বঢ়িয়াকৈ। এইফালে দেখা গাইজ চাব পাৰে, এটা সৰু টিকলি ইহঁতে পূৰা একদম জোলনা খেলি আছে বঢ়িয়াকৈ। এই টিকলিটো চাব, এইটো চাওক, হাই টিকলি। তো তাই লাজ কৰিছে। আৰু আপোনালোকৰ ঘৰত যদি মানে নাৰিকল বস্তিত আৰু বেছি এইখিনি এৰিয়াৰ গীতানগৰ এৰিয়াত যদি সৰু পোৱালিবোৰ ঘৰত দুষ্ট কৰি আছে মাত্ৰ 5 টকাত, তামোল এখন খাওয়াতকৈ ইহঁতক ইয়াত লৈ আহক, অলপ খেলিব দিয়ক, সিহঁতৰো মনটো ভাল লাগিব, হয় না গাইজ। কমেণ্টত জনাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব মাৰ চেনেল হৃদয় অসম। তো আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা। তো গাইজ ভিডিঅ'টো শেষে কৰিছিলোঁ, কিন্তু ভাইটিক লগ পালোঁ যে ভাইটি মানে ইয়াত দোকান দি আছে হোলী স্পেচিয়েল, আৰু ইয়াতে অফাৰ চলি আছে। ইফালে কেমেৰামেন অলপ আগুৱাই দিয়া, দামবিলাক কৈ দিয়ে কিমান লাগে এইবিলাক। 30 টকা, এইবিলাক 30 টকা। মই অলপ আগতে জোৰত তিনিআলি গৈছিলোঁ, আৰু জোৰত তিনিআলি যাওঁতে মানে মই সুধিছিলোঁ হা জোৰত তিনিআলিত, কিন্তু তেওঁলোকে 60 টকা 50 টকা এনেকৈ কৈছিলে। তো ইয়াতে একদম অফাৰ চলি আছে মাত্ৰ 30 টকা। এইফালে মাকো আছে, ফুৰিও আছে, দেখাই দিয়া ফুৰি।
মানে বহুত স্পেচিয়েল অফাৰ চলি আছে হোলী বুলি। আপোনালোকে আহক, ইয়াৰে যিবিলাক আছে ইটানগৰ এৰিয়া সকলোৱে আহক ভাইটিৰ দোকানত, একদম বঢ়িয়া অফাৰ চলি আছে। ত' সকলোকে হেপী হোলী।